তো গাইজ স্বাগতম জনাইছোঁ মোৰ ছেকেণ্ড চেনেল চৰ্চ অফ নেক্সট লেভেললৈ। আজি ভিডিঅ'টো অলপ ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিছোঁ। মানে সেই আৰু ঘূৰা ফুৰাৰ পৰিৱৰ্তে আৰু অলপ মানে এনেকৈ শান্তি টিভিলৈ বহি পেলাই আৰু কিছু কথা মই আপোনালোকৰ পৰা শিকিম, কিছুমান কথা আপোনালোকে মোৰ পৰা শিকিব। কাৰণ সকলো মানুহে এজনে আনজনতকৈ কিবা মানে ইমান এশত হ'লেও মানে বেছি জানে আৰু চবৰে মতে আৰু মোৰ মতে চব বুলি নকওঁ। তো গাইজ আজি আমি কথা পাতিম 5টা বেষ্ট ইউটিউবৰ কাৰণে বেষ্ট এডিটিং এপৰ বিষয়ে। মানে চেনেল খুলিছে আপোনালোকে, গম পাইছোঁ মই। তো চেনেলত ধুনীয়াকৈ ভিডিঅ' বনাইছে, কণ্টিনিউ ভিডিঅ' দি আছে, সকলোখিনি মানে ঠিকমতে কৰিছে আৰু। কোনোবাই গেমিং চেনেল নহয় বা কোনোবাই ভ্লগিং চেনেল নহয় বা কোনোবাই ৰন্ধা বঢ়া এটচেট্ৰা আৰু বিভিন্ন ধৰণৰ চেনেল খুলিছে আপোনালোকে। খুলি ভিডিঅ' দিছে ধুনীয়াকৈ ইউটিউবত আপলোড দিছে, ভাল প্লেটফৰ্ম এখন। কিন্তু ভিডিঅ'টোৰ ওপৰত আহি আছে মেড বাই কাইন মাষ্টাৰ, মেড বাই অমুক, মেড বাই হওক। কিবা এটা কেনেবা লাগে ন? লাগে। প্ৰথমতে আমাৰো হৈছিল, মানে এনেকৈ ভিডিঅ'ৰ ওপৰত আমাৰো এনেকৈ ৱাটাৰমাৰ্ক আহিছিল। আৰু যি মই 5টা বেষ্ট এডিটিং এপৰ কথা আপোনালোকক ক'ব যাই আছোঁ, সেই 5টা এডিটিং এপত কোনো ধৰণৰ ৱাটাৰমাৰ্ক আপোনালোকে দেখিবলৈ নাপায়। কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাই, কোনো ধৰণৰ মান্থলি প্ৰিমিয়াম নাই, ফুল্লি ফ্ৰী এপ এইকেইটা। তো ভিডিঅ'টো এণ্ডলৈ চাই থাকক আৰু ভাল পালে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰখিনি কৰি দিব। যিহেতু এইটো এটা মোৰে চেনেল আৰু সেইটোৰ দৰে মানে মিলিজুলিৰ দৰে এইটো এটা মোৰে চেনেল। তো ভিডিঅ'টো আৰম্ভ কৰাৰ এটা ডিছক্লেইমাৰ দি দিব বিচাৰিছোঁ সকলোকে। যিসকল মানে মোৰ দৰে ফেব্ৰুৱাৰীৰ মানুহ, মানে অলপ কম জনা মানুহ, সেইসকলে ভিডিঅ'টো পূৰা চাওক। আৰু যিসকল মানে জানুৱাৰীৰ মানুহ, মানে এই টেকনিকেল লাইনৰ বিষয়ে বহুখিনি জানে আৰু মোতকৈও জ্ঞাত, তেওঁলোকক মই প্লিজ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে টাইমখিনি ৱেষ্ট নকৰিব। আপোনালোকে এইখিনি টাইম সময়ত বেলেগ কাম কৰিব পাৰে, আপোনালোকে ভিডিঅ'টো চাই টাইমখিনি ৱেষ্ট নকৰিব। আৰু যিসকলে মোৰ দৰে অলপ কম জানা, মানে ফেব্ৰুৱাৰীৰ মানুহ, তেওঁলোকে মোৰ লগত ভিডিঅ'টো পূৰা শেষলৈ চাওক, কিবা এটা জানিব পাৰিব, নতুন এটা কিবা শিকিব পাৰিব। তো মই আৰম্ভ কৰোঁ। ফাৰ্ষ্ট এপটোৰ কথা আপোনালোকক মই ক'ব যাই আছোঁ কাইন মাষ্টাৰ। কাইন মাষ্টাৰ নাম বহুতেই শুনিছে, প্লে' ষ্ট'ৰতো পাই যায়, কিন্তু প্লে' ষ্ট'ৰত পোৱাটোত আপোনালোকৰ ৱাটাৰমাৰ্ক আহি যায়। তো মই আপোনালোকক এটা ৱেবছাইট ডেছক্ৰিপশ্যনত মই সেই কাইন মাষ্টাৰৰ লিংকটো দি দিম। সেই ৱেবছাইটটোত যা আপোনালোকে উইদাউট ৱাটাৰমাৰ্ক থকা কাইন মাষ্টাৰটো তাৰ পৰা ডাউনলোড কৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু কাইন মাষ্টাৰটো মানে মই ইউজ কৰা মতে আৰু সকলোতকৈ ইজি এডিটিং এপ হ'ল কাইন মাষ্টাৰ, যিটো মই বৰ্তমান পাৰ্চনেল ইউজ কৰি আছোঁ। মানে আমাৰ MJৰ ভিডিঅ'ত বা এইটো ভিডিঅ' মই কাইন মাষ্টাৰতে এডিট কৰিম। তাৰপিছত মই ফাৰ্ষ্টতে সেইবাবে কাইন মাষ্টাৰক ৰাখিলোঁ, ইজি টু ইউজ। আৰু সকলোৱে পাৰে আৰু মানে তাৰমানে একবাৰ ট্ৰাই কৰিলে মানে নিজে প্ৰেক্টিকেল কৰি চালি আৰু মজাকৈ এডিটটো কৰি দিব পাৰে। তাৰপিছত মই ছেকেণ্ড নম্বৰত ৰাখিলোঁ ফিল্মৰা মোবাইল ভাৰ্চন। ফিল্মৰাৰ এটা ডেস্কটপ ভাৰ্চনো পায়, কিন্তু মই ফিল্মৰা মোবাইল ভাৰ্চনটোৰ কথা কৈছোঁ আপোনালোকক। ফিল্মৰাৰ সেই এপ্লিকেটটোৰো মই লিংক ডেছক্ৰিপশ্যনত দি দিম, টেনশ্যন ল'ব নালাগে আপোনালোকে। জাষ্ট লিংকটো ডেছক্ৰিপশ্যনৰ পৰা যাই খুলি অ'পেন কৰি ডাউনলোড কৰি ল'ব উইদাউট ৱাটাৰমাৰ্ক। আপোনালোকে ফিল্মৰাৰ সেই এপটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। ফিল্মৰাটো যথেষ্টখিনি মানে আৰু শ্ল' মোশ্যন হওক বা VFX, তাৰপিছত আপোনালোকৰ ষ্টিকাৰৰ ক্ষেত্ৰত বহুতখিনি আগবঢ়াই বাৰু ফিল্মৰাটো আপোনালোকে ইউজ কৰিব পাৰে। পূৰা স্মুথলি ভিডিঅ'টো ৰান কৰি যায় সেইটো এপত, আৰু কোনো ধৰণৰ ৱাটাৰমাৰ্ক দেখা নাপায়, যোনটো এই লিংকৰ পৰা ডাউনলোড কৰিব ফিল্মৰাটো। বাকী প্লে' ষ্ট'ৰতো পাই যায় ফিল্মৰা, কিন্তু সেই ফিল্মৰাটোত আপোনালোকৰ ৱাটাৰমাৰ্কটো আহি যায়। তো এইটোত কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাই, টেনশ্যন ল'ব নালাগে। তো দুটা কোৱা হৈ গ'ল, কাইন মাষ্টাৰ গ'ল, ফিল্মৰা গ'ল। এবাৰ 3 নম্বৰত আহিছোঁ। 3 নম্বৰত মই ৰাখিছোঁ ভিএন। আপোনালোকে ঠিকে শুনিছে, ভিএনটো মই মানে ইউজ কৰিছোঁ, ইমান কৰা নাই আৰু ইউজ কৰিছোঁ মানে কেতিয়া কৰিছোঁ চাব, যেতিয়া আপোনালোকে কিছুমান তাৰমানে বেছি লাগাতকৈ বেছি শ্ল' মোশ্যন আৰু লাগাতকৈ বেছি ফাষ্ট মোশ্যন ইউজ কৰিব, তেতিয়া আপোনালোকে ভিএন এপটো ইউজ কৰিব পাৰে। ভিএনত মানে শ্ল' মোশ্যন আৰু ফাষ্ট মোশ্যনটো মানে একদম পূৰা স্মুথলি ৰান কৰে। আৰু শ্ল' মোশ্যন যিমান স্মুথ লাগে আপোনালোকে সিমানলৈ দিব পাৰিব। আৰু একদম মানে স্পীড মোশ্যনটো আপোনালোকে যিমানলৈ দিব বিচাৰে, মানে যিমান স্পীড মোশ্যন দেখুৱাব খোজে সিমানখিনি স্পীড মোশ্যন এই ভিএন এপটোত আপোনালোকে মানে উইদাউট কোনো লিমিট আপোনালোকে বঢ়িয়াকৈ ৰান কৰাই দিব পাৰে। আৰু এই ভিএনৰো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, সকলোৱে যাক ডাউনলোড কৰক আৰু ভিডিঅ' মাখা ইয়াত এডিট কৰি দিয়ক ইউটিউবত। ভিউজ মোৰ আহি আছে ভিউজ, সেইখিনিতো কৈছোঁ, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক যদি ইনফৰমেশ্যনখিনি ভাল লাগিছে, আৰু লাইক এটা মোৰ কাৰণে। তো এতিয়া কেইটা গ'ল আমাৰ, কাইন মাষ্টাৰ গ'ল, ফিল্মৰা গ'ল, ভিএন গ'ল।
এতিয়া আমি 4 নম্বৰত কাক ৰাখো 4 নম্বৰত ৰাখিছো ইনশ্বটটোৰ মই ডেছক্ৰিপশ্যনত লিংক দি দিম বাট আপোনালোকে প্লে ষ্টৰৰ পৰা যিটো ইনশ্বট ডাউনলোড কৰিবা বহুতে এটা কেছ নাজানে মানে ইনশ্বটৰ যোনটো ৱাটাৰমাৰ্ক আহি থাকে তলত সেইটো মানে এটা এড আপোনালোকে ৱাটচ কৰি পেলাই সেই ৱাটাৰমাৰ্কটো নোহোৱাই দিব পাৰে সেই ৱাটাৰমাৰ্কটো আপোনালোকে নোহোৱা কৰি দিব পাৰে টেনশ্যন নাই সেইটো লৈ তো আপোনালোকে ইনশ্বটটো প্লে ষ্টৰৰ পৰাও ডাউনলোড কৰিব পাৰে মানে তাতে কাৰ চিন এডাল থাকে মানে ৱাটাৰমাৰ্কটোৰ কাষত কাৰ চিন এডাল তিনিটা অপশ্যন আহে প্ৰিমিয়াম আৰু কিবা এটা আহে এটচেট্ৰা আৰু কিবা আৰু এটা আহে তাৰমানে এড চোৱা আৰু মানে এড ৱাটচ এটা কৰিব লাগে সেই এডটো ৱাটচ কৰিলে তাৰ সেই ৱাটাৰমাৰ্কটো ইনশ্বটৰ গুচি যায় তো ইনশ্বটটো বহুতখিনি ভাল মানে ষ্টেটাছ এডিটিঙৰ ক্ষেত্ৰতো ভাল আৰু ইউটিউব ভিডিঅ'ৰ ক্ষেত্ৰতো যথেষ্টখিনি ভাল আৰু তো ইজি টু ইউজ আৰু ইনশ্বটটো কাইন মাষ্টাৰৰ দৰে তো ইনশ্বটটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বাদ বাকী 4টা গ'ল 5 নম্বৰত মই আপোনালোকক ক'বলৈ যাই আছোঁ নামটো বহুতে শুনা নাই কিজানি তো নামটো শুনি লওক সৰি গাইজ 5 নম্বৰটো মই পাহৰি গৈছিলোঁ তাৰ বাবে মই একবাৰ চাই আহিলোঁ আৰু যিহেতু সেইটো মোবাইলতে শ্বুট হৈ আছে সেইটো মোবাইলতে ডিটেইলছখিনি আছে আৰু 5 নম্বৰত মই ৰাখিছোঁ এলাইট মোশ্যন আপোনালোকে ঠিকে শুনিছে এলাইট মোশ্যনটো এটা হ'ল মানে তাৰমানে ষ্টেটাছ এডিটিং আৰু লগতে ইউটিউব ভিডিঅ' এডিটিঙৰ কাৰণে এটা পাৰফেক্ট এডিটিং এপ য'ত আপোনালোকে মানে ফুল্লি স্পীড মোশ্যন আৰু ফুল্লি মানে শ্ল' মোশ্যন দিব পাৰে মানে মাজতে এটা কাঁচা বাদামৰ যে যোনটো গান এটা ভাইৰেল হৈছিল তাতে স্পাইডাৰমেনত যোনটো এক্টিং কৰিছিল মানে এক্টৰটো তাত যে এটা ডেন্স অলছিল ইংকে থকা একবাৰ ফাষ্ট হৈ যায় একবাৰ শ্ল' হৈ যায় সেইটোৱে এলাইট মোশ্যন এপটোৰ দ্বাৰা কৰা হৈছিল এইটো এডিটিং এপ এইটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে উইদাউট ৱাটাৰমাৰ্ক থকা এলাইট মোশ্যন এপটো তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে তো এই 5টাই কি আছিল মই এবাৰ কৈ দিছোঁ তো গাইজ এই 5টা এপৰ বিষয়ে মই আপোনালোকক জ্ঞাত কৰিলোঁ প্ৰথমটো আছিল কাইন মাষ্টাৰ ছেকেণ্ডটো আছিল ফিল্মৰা গ' মোবাইল এপিকে ভাৰ্চন তাৰপিছৰটো আছিল ভিএন তাৰপিছৰটো আছিল ইনশ্বট আৰু লাষ্টত মই আপোনাক ক'লোঁ 5 নম্বৰটো এলাইট মোশ্যন আপোনালোকে এই গোটাইকেইটা এপ মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব তাৰ পৰা ডাউনলোড কৰক নিজৰ চেনেলটোৰ ভিডিঅ'বোৰ এনেদৰে ভালদৰে এটা এপৰ জৰিয়তে এডিট কৰক ভাল ৰিজাল্ট এটা পাব আপোনালোকে বেষ্ট কোৱালিটি পাব যিহেতু আমি পাৰ্চনেলি এই এপকেইটা ইউজ কৰিছোঁ বা বহুকেইটা ভিডিঅ' এইকেইটা এপৰ জৰিয়তে কৰিছোঁ আমিও মানে গম পাওঁ না কৰি পাইছোঁ না তো সেয়ে আৰু এনেধৰণৰ ভিডিঅ' যদি তাৰমানে ইনফৰমেশ্যনেল টাইপ ভিডিঅ' যদি মোৰ পৰা আশা কৰে আপোনালোকে তো কমেণ্ট বক্সত কমেণ্ট কৰক তাৰমানে এনেকুৱা এটা ভিডিঅ' সপ্তাহত দিবলৈ মই চেষ্টা কৰিম আৰু মেইন চেনেল মিলিজুলি ফানি ভিডিঅ'জ প্ৰায়ভাগে জানেই কিজানি আৰু যিসকলে ছাবস্ক্ৰাইবটো কৰা নাই এতিয়ালৈ মিলিজুলি ফানি ভিডিঅ'জটো ডেছক্ৰিপশ্যনত লিংক আছে যাই সেইটো ছাবস্ক্ৰাইব কৰি লওক আৰু এইটোও কৰক এইটোতো মই মাজে মাজে মানে বেছিকৈ মই সেইটোতে মৰোঁ কিন্তু এতিয়াও মই মুদ্ৰা হওঁ মাজে মাজে যিহেতু দুটা মোৰে চেনেল তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক এনেদৰে নতুন একোটা এনেকৈ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিম ভ্লগো দিম এনেদৰে ভিডিঅ' দিম চবখিনি এই চেনেলটোত মই দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ সকলোৱে এনেদৰে মৰম কৰি যাওক চেনেলটো আগুৱাই লৈ যাওক আপোনালোকৰ এই চেনেল হয় তো ভাল লাগিল নে বেয়া লাগিল কিবা যদি অলপ মানে জানি বুজি পালা আৰু কমেণ্ট বক্সত কমেণ্ট কৰক যদি জানি বুজি পালোঁ আৰু বনো আৰু তো এনেধৰণৰ ভিডিঅ' যদি আৰু বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰক তো আজিলৈ ইমানে বাই বাই দিয়ক